মৃদু ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন চাদৰত জুলুম গাঁঠিব ওলাইছোঁ। ভাবিছোঁ আপোনালোককো দেখুৱাম। চাদৰখনত মই এই দুটা ৰঙৰ সূতা ব্যৱহাৰ কৰিছোঁ। পলিষ্টাৰ পাট, এখন হালধীয়া আৰু এখন ৰঙা। চাদৰখনত যেনেকুৱা ৰঙৰ ফুল থাকে তেনেকুৱা ৰঙৰ সূতা ল'লে ভাল হয়। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাদৰখনৰ মূৰটো মই চিলাই লৈছোঁ। লৈ বেজিটো ইফালৰ পৰা সিফাললৈ এনেকৈ দুবাৰ পিন্ধি লৈছোঁ। লৈ দুটা গাঁঠি মাৰিম, এটা আৰু এটা গাঁঠি মাৰিম। তাৰ মাজত সূতাখিনি এনেকৈ দিম। দুটা ৰঙৰ সূতা মই মিক্স কৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগকৈ দিব পাৰে। ইয়াতো মই সূতাখিনি লৈ দুটা গাঁঠি মাৰি দিছোঁ। তাৰপিছত সূতাখিনি এনেকৈ দুটা মূৰ ভাঁজ কৰি বেজিটো তলেৰে পাৰ কৰি এনেকৈ এটা পাক দিব। দি সূতাটো টানি দিব। আৰু এটা গাঁঠি দিছোঁ, তেতিয়াহ'লে গাঁঠিটো পূৰা টাইট হ'ব। তাৰপিছত মই বেজিটো সূতাখিনিৰ মাজেৰে পাৰ কৰাই দিছোঁ। কেঁচি এখনেৰে দুয়োটা মূৰ সমান কৰি কাটি দিব। আৰু এটা গুঠি দেখুৱাইছোঁ আপোনালোকক। এনেকৈ বেজিটো পাৰ কৰাই ল'ব। দুবাৰ লৈছোঁ মই। তাৰপিছত দুটা গাঁঠি মাৰিব। তাৰপিছত সূতাখিনি এনেকৈ মাজতে দিব। তাৰপিছত আকৌ দুটা গাঁঠি মাৰিছোঁ। এতিয়া সূতাখিনি ভাঁজ কৰি দিব। তাৰপিছত বেজিটো তলেৰে এনেকৈ পাৰ কৰিব। মই দুটা দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে তিনিবাৰো দিব পাৰে এনেকৈ। বেজিটো মাজেৰে পাৰ কৰি দিছোঁ।
ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিছোঁ।